বহুত হ'ল তোমাৰ আজি পৰা ঘৰ হোৱা কাম কাপোৰ ধোৱা কাম আৰু কাঁহী বাতি ধোৱা কাম নিজৰ কাম সদায় নিজে কৰিবা কি কৈছা कैसा लगा मेरा मजाक এ ভাই ধৰি ল তোৰ লগত 10টা কেবি আছে তাৰে যদি মই 2টা লৈ লওঁ তোৰ লগত কেইটা থাকিব কচোন দুটাটো বাদেই দে তোক মই এটাও কেবি নিদো যদি মই জুজবস্তি কৰি লৈ লওঁ তেতিয়া কেইটা থাকিব কচোন 10টা কেবিয়ে থাকিব আৰু তোৰ ডেড বডিটো পৰি থাকিব এ ভাই তই যে সদায় সদায় ইমান দুখত থাক মই নাযাওঁ কেলে তই ভাই মই বোলেতো এতিয়াই পাওঁ জাষ্ট বৃদ্ধ পেঞ্চনৰ পইচা কেইটাৰ কাৰণেই জীয়াই আছো বাৰিষাৰে ভৰসা হোৱা বুকুতে নামি তুচু ভাই তই কেনেকে মৰিলি ভাই মই ঠাণ্ডাত কপি কপি মৰিলো পিছে তই কেনেকে মৰিলি মই মোৰ মানুহজনীক সন্দেহ কৰিছিলোঁ বেলেগ মতাৰ লগত আছে নি বুলি গোটেই ঘৰটো ঘূৰি ঘূৰি চালোঁ মানুহজনীৰ বাহিৰে কাকো লগ নাপালোঁ সেইটো কাৰণে ছুইচাইড কৰিলোঁ ভাই মই ফ্ৰিজটোতে সোমাই আছিলো দে অটল তোৰ বাওঁ হাতখন মোক দে দে অটল তোৰ বাওঁ হাতখন মোক দে লৈ ল কুকুৰ কিন্তু কাইলৈ পৰা সদায় ৰাতিপুৱা মোক পকত ধুৱাব আহিব লাগিব ঐ এপিনা চোন এপিনা ঐ এইখিনি তোৰ গোবৰখিনি নহয় জানো মোৰ গোবৰ এই কেলে তোক তহঁতৰ মায়ে কয় যে তোৰ মাথাত গোবৰ আছে বুলি অঁ এইখিনিতো মোৰে গোবৰ এই ক'ৰবাত বাট ফুটিল নেকি চাওঁ অলপ এই পিনেটো पागल नहीं है भैया हमारा दिमाग खराब है কাটিলৈ চিচা কাটিলে চাওঁ ইয়াত কাটিলে ইয়াত ভাই তই ভাল চেণ্ডেলটো পিন্ধি নাহিলি নহ'লে তোৰ চেণ্ডেলটোৱে ফাটিলেহেঁতেন হাই ফ্ৰেণ্ডছ আপোনালোকে আজিকালি মোক ছাপোৰ্ট নকৰা হৈছে মোৰ ভিডিঅ'বিলাকত আপোনালোকে লিলিমা কৰিব আৰু চেলেকি দিব লিলিমা কৰিব আৰু চেলেকি দিব নহয়ও লাইক কৰিব আৰু শ্বেয়াৰ কৰিব সেইটোৱেতো লিলিমাই আৰু চেলেকি দিব সেই তেডাল তোক মানুহে কথা কয়নে এই ভাই তোৰ কেতিয়াবা তোৰ এক্সজনলৈ মনত পৰে নাই ভাই তোৰ লগত যদি আইফোন থাকে এই নকিয়া মোবাইলটোলৈ মনত পৰিব জানো কণ্ট্ৰল কৰিব নোৱাৰা যদি কেলে ইমানকে খাওঁ পৰিস্থিতিত পৰি খাবলগীয়া হ'লো কি পৰিস্থিতিত পৰি খাবলগীয়া হ'ল বটলটো মুখতে হোৱা থাকিলে তোক ইমানকে পিছফালৰ মাতি আছো তই শুনা নাই নি তই মুখখনেচোন ভালকে কথা হ'ব পাৰিছ আকৌ পিছফালৰ পৰা কেলে মাতিছ এ ভাই ঐ চেণ্ডেলটো পিন্ধি একদম ভাল লগা নাই জানো বেলেগে জান থাকে সেই চেণ্ডেলটো এনেকে পিন্ধে নেকি কেনেকে পিন্ধে উল্টাকে পিন্ধ অ ভাই এতিয়া ভাল লাগিছে আকৌ পিন্ধি এবাৰ পাকিস্তান যাকে যা তই এনেকে পিন্ধি পাকিস্তান যাকে যা তই যদি ক'বালৈ ওলাই যাওঁ ওলাই যাওঁতে যদি অলপ বেছি দেৰি হয় তোক মানে ঘৰত গালি দিয়ে নিদিয়ে নিদিয়ে কয় আৰু শুনক কলৈ গৈছিলে ইমান দেৰি হ'ল যে তেনেকে কয় তোকনো কি বুলি কয় মেখেলা ধুবলৈ নাই যোৱা অকমান ওলাই গৈছিলো এনেই ঐ কি ভাবি আছ তোৰ লিখাই মোক মাতে মোক কিন্তু বাবু বুলিহে মাতে